হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভাল আছে। আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। আজিকালি মই এইটো ৰুমত থাকোঁ। মোৰ এইটো বিচনা, এইটো বিচনা মই ইয়াত থাকোঁ। পোৱালিটো তাতে থাকে, মই ইয়াত থাকোঁ। এনেকৈ লাইন লাইন থাকে গিৰিফৰ ভিতৰত। তো এতিয়া মই প্ৰথমত ভাত খাই লওঁ। প্লেট লৈ যাব লাগিব, ৰ'ব। নাজানো কি চব্জি বনাইছে বা আজি। ছানডে বুলি ক'লে স্পেচিয়েল হয়। ছানডেত কি স্পেচিয়েল হয়? মই বাহিৰৰ পিনে এনেকুৱা ইয়াতে খেতি চেতি কৰে। ভাত খাব গৈ আছোঁ এতিয়া। ভাত লৈ আনো, কি পাওঁ খাওঁ। পোৱালি অলপ হৈ গৈছে, মই ভাতটো লওঁ। ভাত লওঁ পাৰিলোঁ। কাৰী পকৰা এটা ৰুটি আনিলোঁ। ৰুমত যাই কিনে খাওঁ আৰু না। তো খাই কিনে ব্লগটো আকৌ ষ্টাৰ্ট কৰিম। এতিয়া আমি ভাত পানী খাই কিনে গৈ আছোঁ ৱাইফাই ল'বৰ কাৰণে। ৰুমতটো নচলে, ৰুমতটো একো নাই। আমাৰ BSNL চিম নাই কাৰণে আমি একো নাপাওঁ। আমি কিবাতে যাওঁ আৰু এই গভৰ্ণমেণ্ট স্কুল এটা আছে। খোজকাঢ়িটো বহুত দূৰ, কিন্তু আমি গৈ আছোঁ খোজকাঢ়ি। কিন্তু ক'ৰবাত লিফ্ট, ক'ৰবাত গাড়ী চাড়ী পালে ৰখাই কিনে যাম আৰু আমি 2-3 কিলোমিটাৰ হয়। তো গৈ থাকোঁ। গৈ কিনে আমি ডাইৰেক্ট তাতে যাই কিনে কথা পাতিম আপোনালোকৰ লগত, নহয়? কি কয়? কেনে লাগিছে মোক জনাবচোন অকণমান কমেণ্টত। অলপ চালোঁ আৰু পিন্ধি আহি পালোঁ। যেনে তেনে আহি কিনে দেখিলোঁ পাহাৰৰ ওপৰত এই মৌ-মাখি ইমান ডাঙৰ এটা কিবা কি কয় এইটো? মৌ-মাখি বাঁহ। চাওক, এইটো ইমান ওপৰৰ কাৰণে ইমান সৰু দেখা পাইছে, কিন্তু বহুত ডাঙৰ হয়। চাওক, পূৰা ৰসে ভৰ্তি হৈ ৰঙা হালধীয়া হৈ আছে। চাওক, ইমান ডাঙৰ। তো এতিয়া গৈ থাকোঁ লাহে লাহে। বহুত দূৰ, ভাগৰ লাগিছে। ইমান আপ হয়, সেইটো চাওক কিমান আপ। দূৰ খোজকাঢ়ি আহি পালোঁ জাগা। এতিয়া উঠি আছোঁ চিৰি। आ गया। हो गया। পালি গৈ আছে আগত, আৰু মই পিছে পিছে। আৰু ইমান ধুনীয়া ধুনীয়া ফুল লগাইছে ইয়াতে। স্কুল হয় এইটো, গভৰ্ণমেণ্ট স্কুল। ধুনীয়া ধুনীয়া ফুল লগাইছে। আৰু এইটো ৱাইফাই ডিছ। আৰু মই আহি পালোঁ ইয়াত। এতিয়া বহি যাওঁ লাইনত। লোকে দুৰ্গা পূজাৰ ষ্টেটাছ ফালি আছে, হ'ব? আমি ইয়াতে নেট আহিব বুলি বহি আছোঁ। ৱাইফাই কিন্তু চলি আছে, কিন্তু একদম শ্ল', একদম কাম নাই, একো নাই। কি হ'ব বোলো, দুৰ্গা পূজাটো চাব পৰা নাই বোলো। কোনে কেনেকৈ চাই আছে সেইটোকে চাওঁ বুলি কিনে কৰিছিলোঁ, সেইটোও নহ'ল যায় কিনে। ঠিক আছে।